বিজেপিয়ে সাপোর্ট করে, ভারত রত্ন বিজেপিয়ে সাপোর্ট করে, এজিপিয়ে সাপোর্ট করে, ইউপিপিএল সাপোর্ট করে, বিপিএফ সাপোর্ট করে। প্রস্তাব লক বিধানসভাত প্ৰস্তাৱ লক স্যার ভারত রত্ন বিধানসভাত প্ৰস্তাৱ লক যে ভাৰত ৰত্ন দিব লাগে একুপ কৰে। জুবিন দাক ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ মই লক কলো নহয় মোৰ কোনো আপত্তি নাই। প্ৰস্তাৱটো লক আপত্তি নাই নহয় লক আপুনি আপুনি মুভ কৰক। আপুনি লিডাৰ অফ দা হাউস আপুনি প্ৰস্তাৱটো দিয়ক অধ্যক্ষ মহোদয় মই আপুনি লিডাৰ অফ দা হাউস মাননীয় ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে। হৈ গ'ল। ইয়াত কি কথা আছে? আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয়, আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো, সকলোৱে সমৰ্থন কৰিলে, আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব। আমাৰতো আপত্তি কৰিবলগীয়া একো নাই। এইটোতো কোনো ইছ্যুৱে নহয়। ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ, সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলো, মৰমেৰে সাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে। এনেকুৱা পৰিৱেশত নহয়। যেতিয়া ডিব্ৰুগড় বিধানসভাত আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলোঁ, ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে, তেওঁ সোঁৱৰণ কৰিছিলে, প্ৰচিডিং হৈছিলে, সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলোঁ। জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে, ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয়? আজি যদি আনিব লাগে, উইল মুভ এ ৰিজলিউশ্যন সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা ক'ম, আমি তেওঁৰ সৃষ্টিক বন্দনা কৰিম, আমি তেওঁক প্ৰশংসা কৰিম, বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম, আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব। আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব পঠাই দিয়ক, ডু নট ট্ৰিট জুবিন ইন ডেট মেনাৰ। জুবিনক ইমান তৰলভাৱে নল'ব। চাউল নালাগে, দালি নালাগে, দেট ইজ নট জুবিন গাৰ্গ। এনেকে যদি আপোনালোকে আমাৰ সত্তা তাক নোহোৱা কৰি দিব খোজে, আপোনালোকৰ ৰাজনৈতিক চিন্তাক তাক আমি বিৰোধিতা কৰিম। জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা, দেৱব্ৰত শইকীয়াই চহী কৰিব, হাউচত প্ৰস্তাৱ আহিব, আমি আলোচনা কৰিম, চাউল নালাগে, দালি নালাগে। এনেকে জুবিনৰ বন্দনা নহয়। চাৰ্লি চেপলিন, এনেকে জুবিনৰ বন্দনা নহয়। হাউচৰ এটা ডেকোৰাম আছে, জ্যেষ্ঠ সদস্যসকলে ক'ব ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয়। 28 তাৰিখলৈকে হাউচ আছে, 29 তাৰিখলৈকে হাউচ আছে। প্ৰস্তাৱ আনক, এডজৰ্ণমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব। দিছ উইল বি দ্য ৰেকৰ্ড অফ দিছ হাউচ। এনেকে হ'ব নেকি বিধানসভা? আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি? 126 জন বিধায়কে চহী কৰিব, নট থ্ৰু এডজৰ্ণমেণ্ট মোচন। চাউল নালাগে, দালি নালাগে, দিছ ইজ নট দ্য থিং। এইবিলাক নহয়। আমি সকলোৱে, আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত। সকলোৱে জুবিনক বন্দনা কৰিম, কৰি আমি প্ৰস্তাৱ পঠিয়াম না। আৰে এইটো আপোনালোকক মই কৈ আছো, আমি কাৰ্যক্ৰমণিকা এদিন বৃদ্ধি কৰি দিয়ক। বিধানসভা প্ৰস্তাৱ দিয়া আছে, মোচনত দিয়া আছে। মই কৈছো, মই মাননীয় সদস্যক মই জনাব খুজিছো যে প্ৰস্তাৱ হ'ব, মই দেৱব্ৰত শইকীয়া 126 জনে চহী কৰিম, আৰু আমি একেলগে আনিম জুবিনক। জুবিন আমাৰ সকলোৰে। হঠাতে এলাও কৰিলে হ'ল, আমাৰ দিয়া আছে, এলাও কৰিলে হ'ল। বুজিছো, হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল, জিবিৰ আজিও যদি সুধো জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে, তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি আছে। এটা কথা, তাক আমি বিৰোধিতা কৰিম। বহুত ইৰিটেট আৰু ইয়াতে আপোনালোকক আমি এটা কথা কৈছো, জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ। একেবাৰে মনে ৰাখিব, জুবিন অসমীয়াৰ সম্পদ। আপুনি ৰাজনীতিৰ কথা নকলে আপোনাৰ আপোনাৰ